ৰাইজে সহায় কৰা টকাৰে মই কি কৰোঁ আজি আপোনালোকে এইটো ব্লগত গম পাব। গতিকে ব্লগটো শেষলৈ চাব। আপোনালোকে দেখিব পাইছে এভাগ মন্দিৰ। যোৱাকালি মই এই মন্দিৰ ভাগতে থাকিলোঁ আৰু এইফালে মোৰ চাইকেল। তো এতিয়া মই এই মন্দিৰৰ পৰা যাবলৈ ওলাই দিছোঁ। আৰু আজি দাদাজনে মোক ঘৰত নি ভাত খোৱালে আৰু ভাত খাই আজি মোৰ গাটো বহুতে বেছি ভাল লাগিছে। মানে কি হ'ল, ৰুটি খাই খাই মোৰ অৱস্থা বেয়া হৈছিলে, এতিয়া মই খালোঁ ভাত। মানে ভাত খাই মোৰ হালতটো এতিয়া অলপ ভাল আছে। আৰু সেই দাদাজনক এতিয়া মই আপোনালোকৰ মাজত চিনাকি কৰাম, যিয়ে নেকি মোক ভাত পেট ভৰাই ভাত খোৱালে। और हे दादाजन है एजन। हेलो भैया। हाँ जी भैया, जय श्री राम। कैसे हैं आप? भैया मुझे सब बढ़िया। आप यहाँ पे आए हमारे गांव पे, आप तो हमारे घर पे ले गया, इनके लिए चाय नाश्ता और खाना खिलाया, तो मुझे बहुत अच्छा लगा। इनके सुन के ये कि उन्होंने बोला कि मैं इधर यात्रा कर रहा हूँ, तो मैंने सुन के बहुत अच्छा किया कि आपके राजस्थान में वेलकम है। ऐसा सुन के मुझे बहुत अच्छा लगा। बाकी दादा मैंने মোক हेल्प কৰিলে বহুতে বেছি ভাল লাগিল। তো মানে যোনটো মোৰ মানে একচুৱেলি ৰুটি খাই আছিলোঁ, তো ভাত খাব পৰা নাছিলোঁ, তো মই ভাত খাব পালোঁ। এতিয়া মোৰ শৰীৰটো মোৰ সুস্থ হৈ আছে। তো ना भैया जी ना, नहीं ये इसलिए नहीं दे रहा हूँ तुम्हारे को यात्रा में, हमारी तरफ से काम है ये रखो। ठीक है। तो बहुत बहुत धन्यवाद। ठीक है, तो आप कुछ मेरा यात्रा में बोलना चाहते हैं क्या? बहुत अच्छी यात्रा कर रहा है भैया, और इसका और हौसला बढ़ाए और ज्यादा से ज्यादा लोग इसकी मदद भी करें, ताकि इसको यात्रा में कोई सुविधा नहीं हो, और इसको रहने खाने पीने की व्यवस्था करे, क्योंकि कुछ लेता नहीं है, और आगे होकर इसकी मदद करे, ताकि भारतीय संस्कृति बढ़ती रहे और सनातन धर्म का विजय ध्वज लहराता रहे। ठीक है, তো বহুত 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 ধন্যবাদ। তো মানে বহুতে বেছি ভাল লাগিছে। তো राजस्थान आही मैंने बहुत ही ज़्यादा मरम पाइस, बहुत ही ज़्यादा प्यार पाइस। मैंने राजस्थान में जब से मैं एंट्री किया हूँ, आज मेरा 4 दिन 5 दिन हो गए, मतलब राजस्थान में पूरा प्यार मिल रहा है। मैं जहाँ जाता हूँ सब लोग हेल्प करते हैं। तो राजस्थानी प्यार भी करते हैं और राजस्थानी महाराणा प्रताप की राह पे भी चलते हैं। तो ठीक है, हाँ, तो बहुत बहुत धन्यवाद। तो बोलो कि यहाँ पर ओলাই যাম, बहुत समय হৈছে। तो एक्चुअली মোৰ চাইকেলৰ মানে এইফালে মোৰ বাস্কেট নাই, তো বাস্কেট লগাব লাগিব। সোনকালে চাইকেল দোকান বিচাৰি পাব লাগিব এতিয়া মোক। আৰু এতিয়া মই কটা পাব আহিছোঁ, আৰু কটা এটা ডিষ্ট্ৰিক্ট ঠিক কৰি আছে। আপোনাৰ দেখিব পাইছে বনাই আছে। সেইটো মানে অলপ কিবা বেয়া হৈ গৈছিলে, তাৰ এই মালটো তো বেয়া হৈ গৈছে, গতিকে বনাই আছে। তো এইটো বাকী চব এইটো ফাৰ্ষ্ট ক্লাছ আছে, আৰু বেছি টকা খৰচা নহয় চাগে। ফাইনেলি আপোনাৰ দেখিব পাইছে বনাই ৰেডি। মানে ইয়াৰ ৱাচাৰ ইয়াত থাকে, ৱাচাৰটো মানে কাট খাই গৈছিলে, তো এতিয়া পূৰা ফুল ৰেডি হৈ গया। তো अंकल थैंक यू सो मच। कितना मेरा कितना हो गया? 70 रुपये। तो 70 रुपये इसको देना पड़ेगा। इधर एक भैया है। भैया हेलो। भाई मस्त यात्रा करो, आराम से करो। हाँ, आपका नाम बोल दीजिए। मेरा नाम सचिन है। हाँ भैया, आपका? धीरज, यस, ऑल द बेस्ट, आगे हैप्पी जर्नी। থেংক ইউ ছ' মাছ। তো এই বেগটো আপোনালোকে দেখিব পাইছে, অৱস্থা একে বেয়া, মানে ফাটি চাটি একে খতম। মোবাইলটো কেতিয়া ওলাই পৰি যাব মই নিজে নাজানো। তো আমি আহি গ'লো এতিয়া দোকানত। भैया ये बैग फाट गया है, बन जाएगा ना ये बैग? ऐसा कुछ बैग मिलेगा क्या? हाँ, तो दिखाइए तो एक बैग अच्छा वाला। তো গাইজ ফাইনেলি লৈ ল'লোঁ। আপোনাৰ দেখিব পাইছে এইফালে বেগ, নতুন বেগ ল'লোঁ। আৰু এইটো এটা লৈছোঁ নতুন বেগ। আৰু যিহেতু মোৰ বেগ এইটো ফাটি গৈছে, তাত কাপোৰ কম কৰিব লাগিব। তো এইটো চাইডফালে চাইকেলত লগাম। তো এইটো লৈছে 100 টকা, এইটো লৈছে 200 টকা। অ' মাই গড, 300 টকা লৈছে। আৰু এইটো মই এতিয়া পেলাই দিব লাগিব ক'ৰবাত। আৰু এইবাৰ মই আহি গ'লোঁ চাইকেলত বাস্কেট লগাবৰ কাৰণে। আৰু আপোনালোকে দেখি পাইছে চাইকেল এইফালে মোৰ পূৰা ফুল ৰেডি। আৰু এইফালে চাইকেলৰ দোকান। তো এইফালে বেগৰ এটা লৈ থৈছোঁ। এই বেগটো মানে এইফালে ফিটিং কৰিব লাগিব। পোনপ্ৰথমে মই চাইকেলৰ বস্তুকেইটা এৰুৱাই ল'ম। বস্তুকেইটা এৰুৱালেহে ইয়াত বাস্কেট লগাব পৰা যাব। গাইজ আপোনালোকক মই বস্তু এটা দেখাবলৈ পাহৰিয়ে গৈছিলোঁ। আৰু আপোনালোকে চাওক এইফালে মোৰ হাতত কি আছে। তো এইটো মোৰ কাৰণে চেফটিৰ কাৰণে দিয়া হৈছে, মোৰ দাদা এজনে মোক গিফ্ট কৰিছে। তো এই চাইকেলতে এইটো থৈছোঁ মই। তো ক'তো যাতে পুলিচ চুলিচ নধৰিলে হৈছে। আৰু গাইজ আপোনালোকে মোৰ ৰকেটৰ হালত চাওক না, ৰকেটৰ হেণ্ডেলে নাই। ৰকেটৰ হেণ্ডেল তলত মানে বাস্কেট লগাই আছোঁ, এইবিলাক চাওক। আৰু এইফালে মই বেগ এটা লগাইছোঁ, আপোনালোকে দেখাম হা। এইফালে নতুন বেগ এটা লগাইছোঁ। এই বেগটো ইয়াত লগালোঁ, মানে ইয়াত বস্তু এইবিলাক ভৰা নাই, বস্তু তাত ভৰাব লাগিব। বস্তু পানী চব ঠিক কৰিব লাগিব। মানে চাইকেল মোক মানে এনেই দেখিবৰ কাৰণে মোক বেপাৰী লাগে, সেইটো কাৰণে মানে অলপ মানে ঠিক কৰিছোঁ। আপোনালোকে চেক কৰক, এইফালে মোৰ ৰকেটৰ মানে বাস্কেট লাগি গ'ল। ৱাও, চালিয়া লাগিছে। ইয়াতে বস্তু বহুত লৈ লৈছোঁ ইয়াত। আকৌ এইফালে বেগ আছে। তাৰপিছত আকৌ এইফালে এইকেইটা ঠিক কৰিব লাগিব, কালি ঠিক কৰিম এইকেইটা, এতিয়া ঠিক নকৰোঁ। তাৰপিছত আকৌ বেনাৰ ঠিক কৰিব আছে, বেনাৰ বনাব লাগে, ডাঙৰ ডাঙৰ বেনাৰ। এইকেইটা বেনাৰ মানে অলপ বেয়া হৈ গৈছে। তাৰপিছত ইয়াত বেগত আছে, ইয়াতো বস্তু আছে। তো এতিয়া মোৰ ৰকেটে চাব পাৰিছে আপোনালোকে। এতিয়া বস্তু নিবলৈ কাৰণে মোৰ প্ৰব্লেম নহ'ব। তো ঠিক কৰি আহিলোঁ, আৰু এতিয়া যাব লাগে মোক ইয়াৰ পৰা সোনকালে। তো ইয়াৰ পৰা মোক ওলাব লাগে। তো প্ৰথমে আহি গ'লোঁ নেমু পানী খাবৰ কাৰণে। সেইফালে নেমু পানী বনাই আছে। তো নেমু পানী বনাব দিয়ক। আৰু মোক মানে বহুত বেছি টোপনি ধৰিছে, মোক ক'ৰবাত শুবলৈ মন গৈ আছে। তো আগত গৈ মানে ক'ৰবাত শুম, মানে ভাত আছে মোৰ অলপ টিফিনত, ভাত বনাই ভৰাই দি থৈছে ইয়াত বেগত আছে। তো আগত গৈ ক'ৰবাত খাম মানে। তো মানে গাইজ মোৰ মানে কাপোৰকেইটা অলপ লেতেৰা হৈ আছে, আৰু কাপোৰ কিছুমান বেয়া হৈ গ'ল। তো সেইকাৰণে মই এখন মানে এইটো মাৰ্কেটে হৈ চাব গ'লে আপোনালোকে দেখিব পাইছে বহুত কাপোৰ আছে। মানে ইয়াতকৈ ভালকৈ ভাল বাছি বাছি মই ইয়াৰ পৰা লৈ যাব পাৰিম। ইয়াত ধুনীয়াকৈ মই কেইযোৰমান 2যোৰমান ধুনীয়াকৈ লৈ
যাম ইয়াত আপোনালোকে দেখিব পাইছে এইফালে পেণ্ট আছে টি চাৰ্ট আছে দুটা আৰু এটা গেঞ্জি লৈছোঁ তো সেইকেইটা অলপ বজাৰ কৰিলোঁ আৰু মানে কি হ'ল মই এই কাপোৰ কানিকেইটা অলপ মানে ফাটি গৈছে বেয়া হৈ গৈছে সেইটো কাৰণে চেঞ্জ কৰিব লাগে আৰু इधर एक भाई है छोटा सा प्यारा सा क्या नाम है तुम्हारा सुफियान सुफियान तो कौन सी क्लास में हो 6th में मैं आसाम से आया हूँ हाँ 6 पे हो हाँ आसामीज बोलता हूँ ना আৰু মই কোটাৰ পৰা এতিয়ালৈকে ওলাব পৰাই নাই কোটাৰ তোমাক এটা বস্তু দেখা পাই গ'লোঁ ভাবিছোঁ আপোনালোকেও দেখাম চক এতিয়াহে ৰাজেশ্বৰত থকা যেন ফিল হৈছে কাৰণ কিয় গম পাইছে এইফালে চক ৰাজস্থান লাগি গৈছে আৰু এইফালে চক কি ধুনীয়া আৰু এইফালে চক কি ঘামি গৈছোঁ গৰমৰ কাৰণে তো ৰাজস্থান লাগিবই ন তাৰ মানে গাইজ ৰাজস্থানত ইমানে বেছি মৰম পাইছোঁ কি কওঁ আৰু সঁচাকৈ বহুতে বেছি মৰম এইফালে দেখিব পাইছে চিপছ আছে মানে এইটো জাহাজী কলৰ পৰা বনাইছে আৰু এইফালে জামুন আছে আপোনালোকে দেখাব বিচাৰিছোঁ এইফালে ভিতৰত জামুন আছে সোমাই আছে তাৰপিছত আকৌ এই চাইকেলখন বনালোঁ যে মই বাস্কেট লগাইছোঁ এইকেইটা চবৰে ডিছকাউণ্ট দিছে আৰু য'ত মই কাপোৰ লৈছোঁ তাতো ডিছকাউণ্ট দিছে আৰু সঁচাকৈ বহুত বেছি মৰম মানে চবে মানে গম পায় যে ইয়াত্ৰী মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে আৰু ইয়াত্ৰী মানুহৰ লগত কেনেকৈ কি মানে ভালকৈ মানে কথা চথা পাতিছে মানে বহুত বেছি ভাল লাগিছে তো বহুত বেছি মৰম পাই আছোঁ ৰাজস্থানত আজি মানে মোৰ থকাৰ ব্যৱস্থাটো হোৱাই নাই টাইম হৈ গ'ল 7টা আৰু ইমানটো সময়লৈকে মই ৰখি দিওঁ ক'ৰবাত কিন্তু আজি থকাৰ ব্যৱস্থা পোৱাই নাই মানে আৰু অলপ দূৰ যাম তাৰপিছত ধাবাকেইটামান পাম তাৰপাছত মানে জংঘল আছে পূৰা 15 কিলোমিটাৰমান তাৰপিছত আপোনালোকে দেখিব পাইছে ৱেডাৰ পূৰা চেঞ্জ কৰি দিছে মানে বৰষুণ আহিব এতিয়া মই এনেকুৱা এটা সুৰক্ষিত ঠাই বিচাৰিব লাগিব য'ত নেকি মই আৰামত মানে বৰষুণৰ পৰা বাচিব পৰা ব্যৱস্থা আছে মানে এনেকুৱা ঠাইত যাব নালাগে য'ত মানে মই বৰষুণৰ পৰা তিতিম মানে অলপ ভাল ঠাই বিচাৰি আছোঁ কিন্তু পোৱা নাই মন্দিৰ এভাগ পাইছোঁ কিন্তু মন্দিৰ এভাগত মানে বহুত দূৰৰ পৰা মানুহ আহিছে তাত বহুত ভিৰ হৈ আছে সেইটো কাৰণে তাৰ পৰা ওলাই আহিলোঁ এতিয়া ভাল এভাগ মন্দিৰ বিচাৰি আছোঁ মোৰ আৰু এটা মোৰ টেনশ্যন হৈ আছে যে মই চব গেছৰ আৰু এটা মোৰ টেনশ্যন হৈ আছে মইতো গেছটো বনালোঁ কিন্তু কেৰাহী চেৰাহী ল'বলৈ পাহৰি থাকিলোঁ কেৰাহী আৰু সেইটা ল'বলৈ পাহৰি গ'লোঁ এতিয়া সেইটো কাৰণে প্ৰব্লেম হৈছে নহ'লে মই য'তে থাকিব পাৰিলোঁ হয় এইফালে মন্দিৰ দেখিছোঁ এভাগ এই চব মন্দিৰ তো বলকচোন গৈ আহোঁ তাত থাকিব পৰা ব্যৱস্থা আছে নে চাই আহোঁ अभी मैं रुकने की जगह में आ गया हूँ इधर आप लोग देख सकते हैं पीछे एक मंदिर है तो आज मैं इसी जगह पे स्टे करूँगा तो यहाँ पे छोटा छोटा प्यारा मुझे क्यूट सा मतलब प्यारी देखने वाला देख लो आप भी सब आपका नाम बताओ चेतना और तुमका नाम बताओ ऋतिका तुम्हारा नाम बताओ सिमरन और ये कौन दिया खाने के लिए भैया ने हाँ भैया बोलना अंकल मत बोलना मेरा शादी नहीं हुआ है हाँ अंकल ने अंकल के मुंह पर बेइज्जती हुई थी गाइस तो कौन से क्लास में पढ़ते हो 5 तुम 5 आप तीसरी आप छोटी हो चौथी में बेटा से चान्या चौथी में ओ अच्छा मुझे फेल